নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ SK নেটৱৰ্ক আছামলৈ। আৰু মই আজি আপোনালোকক জনাবলৈ ওলাইছোঁ এই ভিডিঅ'টিত বন ঔষধৰ দ্বাৰা আপোনাৰ বিভিন্ন ৰোগ নিৰাময়ৰ বিষয়ে জনাম। এই ভিডিঅ'টিত জনাম আপোনালোকক খৰ হ'লে কেনেকৈ ইয়াক নিৰাময় কৰিব পাৰি। তেনেহ'লে পলম নকৰি আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। সাধাৰণতে খৰ গৰমৰ দিনত বেছিকৈ হোৱা দেখা যায় আৰু ঠাণ্ডা দিনত ই কমি আহে আৰু ঠাণ্ডা দিনত কম পৰিমাণে হোৱা দেখা যায়। আৰু যদি ইয়াক তেতিয়াই কণ্ট্ৰল কৰিব বা নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনেহ'লে পাছলৈ বাঢ়ি গৈ থাকে। গতিকে আজিকালি এইবোৰ বেছিকৈ হোৱা দেখা হৈছে বিভিন্ন পৰিৱেশৰ কাৰণে। পৰিৱেশ প্ৰদূষিত হোৱাৰ ফলত এই ৰোগ বেছিকৈ দেখা হৈছে। গতিকে ইয়াৰ পৰা বাচিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক অৰ্থাৎ আপোনাৰ বন ঔষধ কি ব্যৱহাৰ কৰিলে আপুনি এই ৰোগৰ পৰা নিৰাময় হ'ব পাৰিব সেই বিষয়ে জনাবলৈ ওলাইছোঁ আজিৰ এই ভিডিঅ'টিত। তেনেহ'লে পলম নকৰি আহক আমি এই সমস্যা সমাধানৰ বিষয়ে আগবাঢ়োঁ। বন্ধুসকল, অপৰিষ্কাৰ কাপোৰ, তিতা কাপোৰ বা লেতেৰা হৈ থাকিলে বিভিন্ন ছালৰ ৰোগ হোৱা ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে এই ৰোগসমূহ দেখা যায়। ছালৰ যিকোনো ঠাইত হ'ব পাৰে। বাৰিষা কালত এই ৰোগ বেছিকৈ হয়। ছালৰ ওপৰৰ ভাগত ৰঙা কজলা হৈ সৰু ফোঁহাৰ দৰে হয়, তাৰপাছত চকলে হৈ থাকে। ফোঁহাবিলাক খোজায় আৰু খোজালে বাঢ়ি গৈ থাকে। পানী বাহিৰলৈ ওলায়। আঠাযুক্ত পানী আৰু পিন্ধা কাপোৰ বা শৰীৰ ছালত এনেকুৱা বিভিন্ন লেতেৰা বস্তুৰ ফলত এই বেমাৰটো হোৱা দেখা যায়। ইয়াৰ যদি উপযুক্ত সময়ত উপযুক্ত চিকিৎসা নকৰে তেনেহ'লে ই ক্ৰমান্বয়ে বাঢ়ি গৈ গোটেই দেহটো বিয়পি পৰা দেখা যায়। গতিকে ইয়াৰ বাবে আপুনি কি ব্যৱহাৰ কৰিব, অৰ্থাৎ আপুনি কি বন ঔষধ ব্যৱহাৰ কৰিব সেই বিষয়ে জনাবলৈ আহিছোঁ। বন্ধুসকল, পোনপ্ৰথমতে আপুনি সদায় পৰিষ্কাৰ হৈ থাকিব। গৰম পানী ব্যৱহাৰ কৰিব। গৰম পানী ব্যৱহাৰ কৰি পৰিষ্কাৰ হৈ থাকিলে এই ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাব, অৰ্থাৎ আপোনাৰ এই ৰোগ বৃদ্ধি নহয়। আপুনি যিখিনি হৈছে তাত আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব। তাৰ পাছত আপুনি দৰৱ হিচাপে লগাব পাৰিব বা বনৌষধ হিচাপে লগাব পাৰিব। কেঁচা হালধি পিহি দিনত 3 বাৰ আৰু ৰাতি শোৱাৰ আগত এবাৰ উক্ত স্থানত য'ত হৈছে তাত আপুনি লগালে ভাল হয়। দ্বিতীয়তে আপুনি নহৰু 4-5টা খুন্দি সেই স্থানত লগালে অতি সহজে ভাল হয়। এনেদৰে আপুনি লগাওক। আপোনাৰ ঘূৰণীয়া হৈ বাঢ়ি যোৱা দেহৰ বিভিন্ন ঠাইত হোৱা বা আপোনাৰ য'তেই হৈছে কিয় আপুনি 4-5টা নহৰু খুন্দি যদি উক্ত স্থানত লগাই দিয়ে তেনেহ'লে আপোনাৰ অতি কম সময়ৰ ভিতৰত সেই বীজাণুটো মৃত্যুমুখত বা ধ্বংস হ'ব আৰু ধ্বংস হ'লে আপুনি তাৰ পৰা বাচিব পাৰিব। 3 নম্বৰতে আপুনি ক'লা তুলসী কেইটামান পাত মোহাৰি সামান্য নিমখ দি উক্ত স্থানত লগাব লাগে। তাৰ আগতে আপুনি উক্ত স্থান খুজাই দিব লাগে। ভালকৈ খুজাই তাত আপুনি দিনত 2 বাৰকৈ লগালে উক্ত স্থানত আপোনাৰ যদি সেই ৰোগ হৈছে সেই ৰোগৰ স্কিনটো ভাল হৈ আহে। তাৰপিছত আপুনি ক'লা তুলসী পাত কেইটামান খুন্দি তাত অলপ নিমখ দি উক্ত স্থানত লগালে আপোনাৰ ভাল হোৱা দেখা যায়। যদি আপোনাৰ এনে ৰোগ হৈছে তেনেহ'লে আপুনি কি খাদ্য খাব নালাগে। বন্ধুসকল, এনেহ'লে আপোনালোকে বেঙেনা, বিজলুৱা বস্তু, বৰা চাউল আদি খোৱাৰ পৰা দূৰত থাকিব লাগিব। এনে বস্তু খালে আপোনাৰ ৰোগ হোৱা দেখা যায়। আৰু তাৰ পাছত আপোনালোকে খাব লাগে যিকোনো তিতা ধৰণৰ দ্ৰব্য। আমাৰ পাচলি খাব পাৰে, কঁঠালৰ গুটি খাব পাৰে, হালধি খাব পাৰে, ছজিনা খাদ্য খাব পাৰে, খাদ্যপান খযুক্ত আহাৰ খাব পাৰে। আপুনি অমিতা, চয়াবিন, ইলাচি, বগা সৰিয়হ, মহানিমৰ পাত, কালমেঘ ইত্যাদি ধৰণৰ বিভিন্ন বস্তু আপুনি খাব পাৰে। কিন্তু বিজলুৱা বা বেঙেনা জাতীয় বস্তুবোৰ নাখাব। এইবোৰ খালে আপোনাৰ বৃদ্ধি হোৱা দেখা যায়। তেনেহ'লে আজি এই ভিডিঅ'টি ইমানতে এৰিছোঁ। আৰু বিভিন্ন ধৰণৰ এই ৰোগৰে বিভিন্ন উপায় আপোনালোকক জনাই আহিছোঁ। আপুনি অন্য এটা ভিডিঅ'ত সেই ভিডিঅ'টো চাব পাৰিব। তেনেহ'লে পলম নকৰি নমস্কাৰ।